rupees দাম ইমান অকল অলপ মেগি হৈছে এতে কি খাই পেট ভৰিব মোৰ চলি চাপ চাপ চুপ Hello and welcome back to my YouTube channel. This is Smriti Sinta Kalita. মোৰ ভয়েসটো অলপ বেয়া হৈ আছে মোৰ কাহ হৈছে বহুত তো আজি মই এটা চ্যালেঞ্জ ভিডিও লৈ আনিছো তো মোৰ লগত আছে 15 rupees আৰু 15 rupees এদি মই আজি গোটে দিনটো চলিম তো মোৰ ওচৰত ফ্ৰেণ্ড এজনী আছে তো তাইৰ লগত মই দোকানত যাম আৰু সাম 15 rupees কি কি পাই অলপ জলদি যোৱা কথা আছিল বাট এতিয়া বাজিছে 11টা বৰষুণ দি আছিল এই কাৰণে দেৰি হ'ল বলক এতিয়া আমি চাও কি কি পাই 15 rupees মই দোকান দেখিলো আৰু তাতে এতিয়া যাম কি পাই চাও আৰু হা ফটো নহয় ভিডিও তো এতিয়া মই লম এটু 5 rupees আৰু এটু কফি এতিয়া মই যাইছো লাঞ্চ লব মোৰ লগত এটা 8 টকা আছে তো চাও কি পাই মেগি আছে 5 টকা আছে কেক তো লৈছো এটা তোমাৰ মেগিটো নাপালো এতিয়া কি লও মই জলদি যাই পালো আৰু একো নাপালো মই 5 rupees এইটো 1 rupees হয় পইচা পাছলৈ গতে এতিয়া লম বহুত বৰষুণ দি আছে তো এতিয়া আমি কোনাত ৰখি আছো ইয়াতে বৰষুণটো অলপ কমিলে যাম মই জিকি আহিব লগা হৈছে ৰাস্তা পানী হৈ গৈছে চাওক বতৰটো অলপ ভাল কৰিছে বৰষুণ কমিছে আৰু বাট মই 5 টকীয়া মেগি কতো বিচাৰি পোৱা নাই তো আজি পাওনে নাপাও নাজানো কিন্তু আৰু বেলেগ দোকানত যাই আছো ক'ত পাও তো বলক মোৰ লগত চাও 5 টকীয়া মেগি পাই নে নাপায় 5 টকীয়া মেগি আছে 5 টকীয়া 10 টকীয়া মই ইয়াতেও নাপালো আৰু এতিয়া এটা লাষ্ট অপশ্যন আছে সেইটো হ'ল মোৰ দাদাৰ দোকান তো তাতে মই গৈ আছো আৰু চাও তাতে পাই নে নাপায় পাব লাগে তো বলক নহয় দাদা এইটো হ'ল মোৰ দাদা জেঠিহঁতৰ মানে জেঠিহঁতৰ নিজৰ দাদা নহয় মানে ওচৰত থাকে নিজৰ যেনে আৰু তো হেৰি 5 টকীয়া মেগি আছে 1 পেকেট দি পাই গ'লো ফাইনেলি আৰু এতিয়া মোৰ পেট ভৰি যাব মানে নাজানো আৰু কি হয় বাট পালো তো মই বহুত এইটো 5 টকা দিলো আৰু এইটো ললো এইটো টাটা মই ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্টত খাম মই কেক আৰু কফি ব্ৰেকফাষ্ট কমপ্লিট আৰু মোৰ সঁচাকৈ পেটটো ফুল কিন্তু কেকটো মানে ইমান সৰু তো সেইটো খোৱা যেনে নালাগিলে কিন্তু কফিটো মানে খাই কিনে গাইজ এতিয়া মই লাঞ্চ কৰিম আৰু লাঞ্চৰ কাৰণে মই আনিছিলোঁ ছোটু পেক মেগি পেক মানে 5 টকীয়া মেগি আৰু এইটো যদি মেগি দি পেক নকৰে তেতিয়াহ'লে এইটো খাই দিম মই জিৰাটো তো এতিয়া বলক মই বনাওঁ ৰাম ইমান অকল অলপ মেগি হৈছে এতে কি খাই পেট ভৰিব মোৰ ৰাম কি বনালো এইবিলাক মই সব পানী পানী হৈ গৈছে মই ভাবাই নাই ইমান অলপ মেগি হ'ব ফাইনেলি মোৰ লাঞ্চ ৰেডি তো মেগি চাওক ইমান অকণমান হৈছে তো এয়া খাব লাগিব আৰু আছে তো মই এতিয়া কিবা মানে 2 টকাত কি পাই তো বিচাৰি ওলাই আহিছিলোঁ বাট যেতি মোক কল কৰিছে প্ৰসাদ খাব তো এনেকুৱা লাগিছে মোৰ 2 টকাটো বাচি যাব আজি এতিয়া জেঠি ঘৰত যাই আছোঁ কি খুৱাই চাওঁ আন্ধাৰ গাইজ মই এতিয়া জেঠিহঁতৰ ঘৰত আহিছোঁ তো আজি লক্ষী পূজা এইকাৰণে মোক প্ৰসাদ খাব মাতিছে তো মোৰ লাভ হৈ গ'ল পইচা বাচি যাব মানে 2 টকাই আছিলে তো চাওঁ কি খুৱাই মোৰ কাৰণে প্ৰসাদ লৈ আনিছে এয়া জেঠি হাই দি দিয়া তো গাইজ আজি মই বহুত হ্যাপি কাৰণ মোৰ 2 টকা এটা বাচি যাব কাৰণ জেঠিয়ে ৰুটি বনাইছে আজি লক্ষী পূজাৰ কাৰণে আৰু মোক ইয়াতে ডিনাৰটো কৰি যাব দিছে সো মোৰ 2 টকা বাচি যাব আৰু মোৰ চ্যালেঞ্জ পুৰা হৈ যাব চাওক জেঠি আটা মাৰি আছে দিয়া এতিয়া হাঁহি দিয়া এবাৰ
তো আজি মোৰ চ্যালেঞ্জ পুৰা হৈ যাব লক্ষীমাই বচাই দিলে মোক মোৰ খানা আহি গ'ল আৰু মই ৰুটি বুলি কৈছিলো কিন্তু লুচি কাৰণ মই লুচি বেছি ভাল পাওঁ তাৰ কাৰণে যেতি মোক লুচি বনাই দিছে তো বলক এতিয়া আমি খাওঁ গাইজ মোৰ লুচি আহি গ'ল তো চাওক দেখাত কিমান টেষ্টি লাগিছে আৰু খাই কিমান টেষ্ট লাগিব এনে মোৰ বহুত ভোক লাগি আছিলে So guys, please খালি কৰি দিল মাৰি মোৰ হাঁহিটো ইগনোৰ মাৰিব চলি চাপ চাপ চুপ একদম চুপ মোৰ পেট ফুল হৈ গ'ল আৰু মোৰ 2 টকাটো বাচি গ'ল মোৰ পেট পুৰা ফুল তো মোৰ চ্যালেঞ্জ কমপ্লিট হৈ গ'ল আৰু চ্যালেঞ্জটো কমপ্লিট নহ'ল হয়তো 2 টকা দি মই একো নাপালো হৈ চাগে ঘৰত যাওঁ আৰু মোৰ ভইচটো বেয়া হৈ আছে তাৰপৰা নাভাবিব মোৰ ভইচটো এনেকুৱাই বুলি মোৰ ভইচ বহুত ধুনীয়া হয় Oh my god! তো আজি কা হৈ আছে কাৰণে এনেকুৱা হৈছে মোৰ ভইচটো টাটা আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই এতিয়া ঘৰত যাওঁ মোৰ ঘৰটো ওচৰতে তো মই এতিয়া দৌৰি দৌৰি যাব পাৰিম ঘৰত যোৱাৰ আগতে পোৱালিটোক দেখাই দিওঁ তেতিয়া যে কালি পাৰিছিলোঁ এইকাৰণে মুখখন উলমাই আছে টাটা টাটা ফাইনেলি আমি আহি পালোঁ ঘৰ তো এইটোৱে আমাৰ ঘৰ আৰু লাইটটো অন কৰি দিওঁ তো টাটা বাই বাই গুড নাইট মইতো শুব যাওঁ আৰু আপোনালোকে শুই থাকক